নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দুখৰ কাহিনী শুনাবলৈ ওলাইছোঁ। কাহিনীটোৰ নাম হ'ল দুখৰ মাজতো আনন্দৰ চকুলো। এখন গাঁও আছিল। গাঁওখনৰ নাম ৰংপুৰ। তাত এটা পৰিয়াল আছিল। পৰিয়ালটো যথেষ্ট সুখী আছিল। পৰিয়ালটোত মাক দেউতাক আৰু সিহঁতৰ ল'ৰা ছোৱালী নামক্ৰমে মৌচম আৰু মৌচমী আছিল। তেওঁলোকে অতি সুখেৰে জীৱন যাপন কৰিছিল। কিন্তু তেওঁলোকৰ ইমান সুখ ভগৱানৰ সহ্য নহ'ল। হঠাৎ এদিন মৌচম আৰু মৌচমীৰ অতি মৰমৰ দেউতাকে এৰি কোনোবা অজান দেশলৈ গুচি গ'ল। দেউতাক ঢুকোৱাৰ পাছত সিহঁতৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল। দেউতাক ঢুকোৱাৰ পাছৰ পৰাই কোনেও সিহঁতক ভাল ব্যৱহাৰ বা ভাল চকুৰে চোৱা নাছিল। ফলত তেওঁলোকে অতি কষ্টৰে দিন অতিবাহিত কৰিছিল। মাকে লোকৰ ঘৰত দিন হাজিৰা কৰি সিহঁত দুয়োকে পঢ়াইছিল। দুয়ো অভাৱ অনাটনৰ মাজতে ডাঙৰ দীঘল হ'বলৈ ধৰিলে আৰু পঢ়ি শুনি ডাঙৰ হৈ সিহঁত দুয়োটা এসময়ত মহাবিদ্যালয়লৈ গ'ল। কিন্তু সিহঁত পঢ়ি শুনি ডাঙৰ মানুহ হোৱা কথাটো ওচৰ চুবুৰীয়াসকলে সমূলি ভাল পোৱা নাছিল। সিহঁত দুয়োকে কিছুমান চকু চৰহা লোকে সমালোচনা কৰিবলৈ ধৰিলে। কিন্তু সিহঁতে সেইবোৰ কথাত অকণো গুৰুত্ব নিদিলে। সেইবোৰলৈ কাণ নকৰি সিহঁতে একান্ত মনে নিজৰ কৰ্তব্য আৰু পঢ়াব মনোযোগ কৰি গৈছিল। এসময়ত মৌচম এজন ডাক্তৰ আৰু মৌচমী ইঞ্জিনিয়াৰ হ'ল। এদিন সিহঁতৰ নিজৰ জন্মভূমি গাঁও ৰংপুৰলৈ উলটি আহিল। তাৰে কেইদিনমান পাছতে গাঁওখনত মহামাৰী কলেৰা ৰোগে দেখা দিলে আৰু ঠিক একে সময়তে ভূমিকম্প আহি সেই গাঁওখনৰ সকলো ঘৰ ভাঙি চুৰমাৰ কৰিলে। তেতিয়া মৌচমে নিজৰ গাঁৱতে চেম্বাৰ খুলি চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে আৰু মৌচমীয়ে ঘৰ দুৱাৰ সজাৰ পৰামৰ্শৰ লগতে দুই এপদ বস্তু আনিও গাঁওবাসীক যোগান ধৰিলে। আৰু সময়ত গোটেই গাঁওবাসীয়ে ৰোগৰ পৰা মুক্ত হৈ পৰিল। অৱশেষত গাঁওবাসীয়ে সিহঁতৰ ওচৰত ক্ষমা বিচাৰিলে। তেতিয়া সিহঁত দুয়োটাই ক'লে যে আমি আপোনালোকতকৈ বহুগুণে সৰু, গতিকে আপোনালোকে আমাৰ মাৰ ওচৰত ক্ষমা বিচৰাকগৈ। আৰু সিহঁতৰ এই কথা শুনি গাঁওবাসীয়ে তেওঁলোকৰ ভুল মাকৰ আগত স্বীকাৰ কৰিলে আৰু ক্ষমা বিচাৰিলে। তেওঁলোকে গোটেই গাঁওবাসীক মৃত্যুৰ পৰা বচালে আৰু ঘৰ দুৱাৰ সাজি দিয়াৰ পৰামৰ্শ দিলে আৰু সেইবাবে সিহঁতক ৰাষ্ট্ৰপতিয়ে পুৰস্কৃত কৰিলে। যেনেদৰে গাঁওবাসীয়ে এদিন সিহঁতক ঘৃণাৰ চকুৰে চাইছিল, ঠিক তেনেদৰেই আজি গাঁওবাসীয়ে সিহঁতক আঁকোৱালি ল'লে। তেতিয়াই মাকৰ ইমান দুখৰ মাজতো আনন্দৰ চকুলো ওলাল। কাৰণ যেনেদৰে এদিন গাঁওবাসীয়ে তেওঁলোকক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছিল, ঠিক তেনেকৈয়ে আজি সেই গাঁওবাসীৰ বাবেই সিহঁতে ত্ৰাণকৰ্তা হৈ পৰিল। ধন্যবাদ।